Hello students, welcome back to my channel. আজি মই class 10 computer science or chapter 4 that is introduction to loops or part 3 video লৈ আহিছো। আজিৰ এই ভিডিওটিত আমি এটা particular program কৰিম তিনিটা loop ব্যৱহাৰ কৰি। যেটো এই প্ৰগ্ৰামটো কৰিবলৈ তোমালোকে অলপমান ভাবিব লাগিব সেইভাবে এই প্ৰগ্ৰামটো মই তিনিটা loop ব্যৱহাৰ কৰিয়ে দেখাম। সো আগৰ ভিডিওটোত অৰ্থাৎ part 2 ভিডিওত আমি কৰিছিলো যে এটা fixed number of times আমি এটা number কেনেকৈ enter কৰিব পাৰো। fixed number of times আমি loop to run কৰিছিলো। আৰু এটা program কৰিছিলো যত আমি যেটা program to run হয় তেতিয়া আমি number to ভৰাব পাৰো যে কিমান বাৰ loop to run হ'ব লাগে। ওকে সো এই দুই ধৰণৰ program আমি কৰিছিলো লাষ্ট ভিডিওটোত আৰু আজিৰ এই ভিডিওটোত মই কৰিম যে ইউজাৰে প্ৰত্যেকবাৰ নাম্বাৰটো এন্টাৰ কৰাৰ পিছত ইউজাৰে চয়েস দিব লাগিব যে whether he wants to run the loop or not যে লুপটো ৰান কৰিব খুজিছে নে নাই নে লুপটো টাৰ্মিনেট কৰিব খুজিছে। সো এবাৰ নাম্বাৰ এন্টাৰ হোৱাৰ পিছতে প্ৰত্যেকবাৰে কিয় ইউজাৰক খুদা হ'ব। সো ইউজাৰে যে চয়েসটো এন্টাৰ কৰিব সো হেইটোৰ ওপৰত ডিপেন্ড কৰি পেলে লুপটো ৰান হ'ব নহলে লুপটো টাৰ্মিনেট হ'ব আৰু হেই চয়েসটো আমি এটা ইন্টিজাৰ ভ্যালুৱে দিম। ওকে সো এই প্ৰগ্ৰামটোৰ আমি question to soa write a C program to enter number and display them using loop and also terminate the loop based on the choice entered. Okay so a program to eniko aibo pare is write a C program to allow to enter a loop and display them using loop. তো বিভিন্ন ধৰণৰ question to আহিব পাৰে মাত্ৰ question to যদি তোমালকে বুজি পোৱা তেতিয়ালে program to তোমালকে কৰিব পাৰা যে আমি কৰিব গৈ আছো এটা particular integer value যেটা user enter কৰিব তেতিয়া loop to terminate কৰিব আৰু নহলে বাৰে বাৰে কি কৰিব পাৰিব user enter number enter কৰিব পাৰিব অৰ্থাৎ loopৰ ভিতৰৰ statement কিনি বাৰে বাৰে execute কৰাব পাৰিব। ওকে সো সেই প্ৰগ্ৰামটো আমি কেনেকৈ কৰিম সো ইয়াতে মই অকমান স্লো লিখিছো যেতে লাষ্ট প্ৰগ্ৰামত কোনবা কমেন্ট কৰিছিলে যে হ্যান্ডৰাইটিং খিনি বুজি পোৱা না যেটো মই ভিডিওটো দীঘল হোৱাৰ বাবে ফাস্ট লিখিছো আজি অকমান লাহে লাহে লিখিব চেষ্টা কৰিম। সো হেডাৰ ফাইলৰ পৰা যদি লিখো সোৱা অকমান লাহে লাহে লিখিছো যাতে হ্যান্ডৰাইটিং খিনি বুজি পায়। include stdio.h তাৰ পিছত আমি কি দিব লাগিব int main yes তাৰ পিছত আমি কি দিব লাগিব মেইন ফাংশনটো স্টাৰ্ট হোৱাৰ কাৰণে কাৰ্লি ব্ৰেকেট দিব লাগিব। এতিয়া আমি ইয়াতে কি কৰিব লাগিব ভেৰিয়েবল ডিক্লেয়াৰ কৰিব লাগিব। ইয়াতে আমি চাব লাগিব যে কিমান কেইটা ভেৰিয়েবল আমাৰ লাগিব। সো চয়েস টু এন্টাৰ কৰাৰ কাৰণে এটা ভেৰিয়েবল লাগিব যে whether he wants to or she wants to run the loop or not আৰু এটা লাগিব নাম্বাৰ বিলাক এন্টাৰ কৰি যে ষ্টৰ হ'ব হেতুৰ কাৰণে এটা ভেৰিয়েবল। ওকে সো টোটাল দুটা ভেৰিয়েবল লাগিব। সো চয়েসৰ কাৰণে সাপোজ এটা ch ভেৰিয়েবল ললো আৰু নাম্বাৰ এন্টাৰ কৰাৰ কাৰণে কি দিম n ভেৰিয়েবল সাপোজ ললো। ওকে সো দুটা ভেৰিয়েবল লাগিব। তাৰ পিছত আমি এটা চয়েসটো আমি সোৱা ইনিশিয়ালাইজ কৰিব লাগিব। সো ইনিশিয়ালাইজ কিয় কৰিব লাগিব সোৱা মই দিব গৈ আছো যেতে চয়েসত ইউজাৰে যেতে 0 এন্টাৰ কৰিব তো লুপটো টাৰ্মিনেট কৰিব অৰ্থাৎ আৰু কোনো নাম্বাৰ ভৰাব নোৱাৰে যেটো লুপৰ ভিতৰত আমি এন্টাৰ এ নাম্বাৰ স্টেটমেন্টটো হে দিম বেলেগ এইটো প্ৰগ্ৰামত যেটো নাম্বাৰ এন্টাৰ কৰাৰে প্ৰগ্ৰাম হয় না তো জিৰো 0 দিব তেতিয়াহলে লুপটো ৰান নহয় অৰ্থাৎ নাম্বাৰ এন্টাৰ কৰিব নোৱাৰে লুপটো টাৰ্মিনেট কৰিব। 0ৰ বাদে যদি বাকি ইন্টিজাৰ দিয়ে এক্সেপ্ট 0 তেতিয়াহলে কি হ'ব ই লুপৰ ভিতৰত যাব লুপৰ ভিতৰত থকা স্টেটমেন্ট খিনি execute হ'ব। ওকে সো তাৰ বাবে আমি যে 0 টো যদি আমি ইনিশিয়াল 0ৰ বাদে বেলেগ যিকোনো এটা নাম্বাৰ দি কৰিব লাগিব আমি ইনিশিয়ালাইজ কৰি দিব লাগিব। ওকে 0 বাদ দি যিকোনো এটা নাম্বাৰ দি আমি ইনিশিয়ালাইজ কৰি দিম। মই সাপোজ 0 বাদ দি 1 ৰে ইনিশিয়ালাইজ কৰিছো। ওকে সো ch = 1 সো 0 কে তোমাকে যিকোনো নাম্বাৰ দি দিব পাৰা যে যি চয়েসটো যদি সাপোজ 9 হয় তেতিয়াহলে লুপটো টাৰ্মিনেট কৰিব লাগে। তো 0 টো কিয় দিছো 0 টা নেগেটিভ সেন্সত এনে ইউজ হয় সেইভাবে মই 0 ধৰিছো যে 0 যেতিয়া ইউজাৰ এন্টাৰ কৰিব লুপটো টাৰ্মিনেট হ'ব। ওকে এটো কথা নহয় যে 0 ধৰিব লাগিব বেলেগ ইন্টিজাৰ দিও তোমালকে কৰি চাবা। ওকে সো ভেৰিয়েবল আমাৰ কি হলেতে ইনিশিয়ালাইজেশন ডিক্লাৰেশন হৈ গল। তাৰ পিছত আমি while loop মই ফাৰ্স্ট while loop দি দেখাম যে while কি দিব লাগিব যে ch চয়েস টু যেতিয়া যদি চয়েস টু 0 নহয় ওকে যদি চয়েস টু 0 নহয় তেতিয়াহলে কি হ'ব চয়েস টু ইউজাৰে এন্টাৰ কৰিব যদি 0 নহয় তেতিয়া লুপৰ ভিতৰত স্টেটমেন্ট খিনি এক্সিকিউট হ'ব আৰু whileৰ ভিতৰত while লুপৰ ভিতৰত আমি কি লিখিম যে printf হয় না নহয় প্ৰগ্ৰামত আমাৰ কি নাম্বাৰ এন্টাৰ কৰিব দিছে সো সেইভাবে আমি প্ৰিন্টৰ ভিতৰত কি দিম এন্টাৰ আ নাম্বাৰটো মই শৰ্টত দিছো। তাৰ পিছত আমি কি দিম এটা scanf মানে নহয় যেটো নাম্বাৰটো ষ্টৰ হ'ব লাগিব এনে সিম্পল এটা স্টেটমেন্ট প্ৰিন্ট কৰিলে আমি কি scanf নিদিও কিন্তু ভেৰিয়েবল যদি আমি ষ্টৰ কৰিব লাগে ভ্যালুজটো ষ্টৰ কৰিব লাগে তেতিয়া আমি কি scanf স্টেটমেন্টটো দিও আৰু নাম্বাৰৰ কাৰণে কোনটো ভেৰিয়েবল লৈছো n ভেৰিয়েবল লৈছো সো সেইভাবে ampersand n এখিনি বুজি পাইছা।
তো আৰু প্ৰত্যেকটো নাম্বাৰ এণ্টাৰ কৰাৰ পিছত আমাৰ নাম্বাৰটো কি কৰিব লাগে ডিসপ্লে কৰিব লাগে সো সেইভাবে এই প্ৰিন্ট স্টেটমেন্টটো আমি দিম যেটো কোৱেশ্চনত কৈছে যে ডিসপ্লে ওকে বাৰে বাৰে এণ্টাৰ কৰাৰ পিছত যিমান বাৰ এণ্টাৰ হ'ব তাৰ পিছত ডিসপ্লে হ'ব সো ইয়াতে দিব পাৰা তুমি এণ্টাৰড নাম্বাৰ ইজ অ পেপাৰত পেনেৰে লিখা আৰু এনেকৈ ট্যাবলেট ইউজ কৰি পেলি লিখা অকনমান দিগদাৰ হয় সো মান ট্ৰাই কৰি আছো অলপমান বুজি পোৱা ধৰণে লিখাৰ কাৰণে আৰু the entered number is percent দি ঠাইত কি ভেৰিয়েবলৰ ভ্যালু আহিব ইয়াতে আহিব n ভেৰিয়েবল হয়নে নহয় যেহেতু n ত আমাৰ ভ্যালুটো ষ্টৰ হৈছে তো n দিবা ইয়াতে আৰু সেমিকোলন এতিয়া আমি ইয়াতে কি দিম চোৱা while ch not equal to 0 যদি 0 নহয় তো ইয়াতে নাম্বাৰ এন্টাৰ কৰাৰ পিছত ইউজাৰক খুদিব একবাৰ নাম্বাৰ এন্টাৰ কৰাৰ পিছত ইউজাৰক খুদিব সেকেন্ড টাইমত যে whether you want to stop the loop or you want to terminate the loop so মই দিছো if you want to stop the loop or terminate the loop দিব পাৰা press 0 else press any integer 0 বাদ দি যিকোনো integer press any integer এটা যেটো এটা নাম্বার এটা আমাৰ এন্টাৰ কৰা হ'ব সো সেইভাবে এটা scanf দিব লাগিব সো scanf percent d ampersand কি চয়েসৰ কাৰণে কি ভেৰিয়েবল ch ভেৰিয়েবল ওকে সো এইখিনি হৈ গল তাৰ পিছত কি হ'ব আমাৰ while loopটো কি কৰিব লাগিব আমি ইয়াতে কোনো ইনক্ৰিমেন্ট নহয় ইয়াতে সো সেইভাবে মই কৈছিলো যে তিনিটা লুপ ব্যৱহাৰ কৰি দেখাম ইয়াতে সো ইনক্ৰিমেন্ট পাৰ্টটো কোনো নাই ইয়াতে আমাৰ কাউন্টাৰ ভেৰিয়েবলটো ইনক্ৰিমেন্ট কৰিব নালাগে যেহেতু কাউন্টাৰ ভেৰিয়েবলটো কি কৰিব এন্টাৰ কৰিব আৰু যদি পাৰ্টিকুলাৰ ভ্যালু যদি নহয় তেলে লুপটো ডিসকন্টিনিউ হ'ব আৰু যদি পাৰ্টিকুলাৰ ভ্যালুটো হয় পার্টিকুলার ভ্যালুর বাদে যদি বেলেগ ভ্যালু হয় তাহলে লুপটো কি হবে বারে বারে রান হৈ থাকিব হেইটো কন্ডিশন হেবাবে ইয়াতে ইনক্রিমেন্ট ডিক্রিমেন্টৰ পার্ট নাথাকে অকল ইনিশিয়ালাইজেশন পার্টটো থাকিব আৰু কন্ডিশন পার্টটো থাকিব ওকে সো তাৰ পিছত আমি কি কৰিব লাগিব এটো চোৱা ইয়াতে আমি while loopৰ কাৰ্লি ব্ৰেকেটটো ক্লোজ হ'ব আৰু তাৰ পিছত এতে ৰিটাৰ্ন ওকে ৰিটাৰ্ন তাৰ পিছত এতে ক্লোজ হ'ব সো এখিনি বুজি পাইছা যে ইয়াতে চোৱা ইয়াতে কাম কেনেকৈ কৰিব এতে চোৱা ch equal to 1 so ch ত মই 1 ষ্টৰ কৰিছো তোমালোকে যিকোনো এটা নাম্বাৰ এটা ষ্টৰ কৰিব পাৰা so 1 ষ্টৰ হ'ল ইয়াতে আহিলে যে ch not equal to 0 yes ch not equal to 0 so ইয়াতে যদি 1 নি দিয়া বা ইয়াতে যদি যিকোনো ভ্যালু এটা 0 ৰ বাদে যদি ভ্যালু এটা যদি 0 দি কৰি দিলে তো লুপটো ৰানে নহব মানে না কাৰণ এটা দিয়া আছে যদি 0 নহয় তেতিয়া হলে সেইখিনি এক্সিকিউট হ'ব তো তোমালোকে যদি এটা 0 দি দিয়া তেতিয়া হলে এইখিনি স্টেটমেন্ট এক্সিকিউটে নহব তো 0 বাদ দি যিকোনো নাম্বাৰ তোমালোকে ইয়াতে দিব পাৰা ওকে সো ইয়াতে চোৱা 0 equal to 1 ধৰি দিছো তো ইয়াতে while loopত কি চেক কৰিব যে ch not equal to ch equal to 1 so while ch not equal to 0 তাৰমানে ch 0 নহয় yes নহয় কাৰণ ch to 1 হয় তো নোহোৱাৰ কাৰণে কি হ'ব এইখিনি এক্সিকিউট হ'ব তো কি হ'ব কি এক্সিকিউট হ'ব এবাৰ এক্সিকিউট হ'ব যে এন্টাৰ আ নাম্বাৰটো এন্টাৰ কৰিবা তাৰ পিছত নাম্বাৰটো ইয়াতে ডিসপ্লে হ'ব ডিসপ্লে হোৱাৰ পিছত তোমাক খুদিব যে if you want to stop the loop press 0 else press an integer তো তুমি যদি যিকোনো ইন্টিজাৰ এটা প্ৰেছ কৰা সাপোজ ইয়াতে তুমি এটা 5 এন্টাৰ কৰিলা 5 কৰাৰ লগে লগে ই কি হ'ব ইয়াতে যাব এই পাৰ্টটো যাব ওকে সো ইয়াতে চাব যে 5 ch এবাৰ তুমি 5 এন্টাৰ কৰিছা সো ইয়াতে 5 হ'ল 5 not equal to 0 yes not equal to 0 0 নহয় তো কি হ'ব লুপটো ৰান হ'ব ৰান হৈ পেল এইখিনি মানে লুপৰ তিনটা স্টেটমেন্ট ৰান হোৱাৰ পিছত এইটোও ৰান হোৱাত তোমাক কি খুদিছে যে if you want to stop the loop press 0 তো তুমি যদি 0 প্ৰেছ কৰা তে কি হ'ব ইয়াতে ch টো 0 হৈ গ'ল এবাৰ 0 হৈ গ'ল 0 হোৱাৰ লগে লগে ই কি হ'ব আকৌ while loopত যাব হয় না নহয় while loopত যোৱাৰ কাৰণে চেক কৰিব যে 0 not equal to 0 নহয় 0 to 0 not equal to 0 নহয় কাৰণ 0 to 0 হয় হয়নে নহয় 0 সমান নহয় বুলি কৈছে অৰ্থাৎ যদি 0 নহয় তো 0 হৈ গ'ল সো এটো কন্ডিশন ফলস হৈ গ'ল ফলস হোৱাৰ লগে লগে এই লুপটো ৰান নহয় প্ৰগ্ৰাম লুপটো টাৰ্মিনেট কৰিব লগে লগে প্ৰগ্ৰামটোও টাৰ্মিনেট কৰিব কাৰণ লুপৰ বাহিৰত আৰু কোনো স্টেটমেন্ট এক্সিকিউট কৰিবলগীয়া নাই সেইভাবে প্ৰগ্ৰামটো টাৰ্মিনেট কৰিব সো বুজি পাইছা আশা কৰিছো তোমালোকে বুজি পাইছা এটো while loop ব্যৱহাৰ কৰি সো সেম প্ৰগ্ৰামটো আমি এতিয়া
ডু while loop আৰু for loop ব্যৱহাৰ কৰিও কৰিম সো এই while loop আৰু while loop ব্যৱহাৰ কৰিলো ডু while loop আৰু for loop টো মই একেবাৰে কোড ব্লকছত দেখাই দিম ওকে সো আহা কোড ব্লকছত আমি যাও প্ৰগ্ৰামটো আমি টাইপ কৰো এটা সময় কোড ব্লকছত আহি গলো এতিয়া এই প্ৰগ্ৰামটো আমি টাইপ কৰিম সো টাইপ কৰাৰ বাবে আমি জানো যে ফাইলত যাব লাগে তাৰ পিছত নিউ এম্পটি ফাইল এটা প্ৰগ্ৰামটো মই টাইপ কৰিম সো হ্যাশ include stdio dot h int main curly bracket start curly bracketor ভিতৰত কি দিম main functionৰ ভিতৰত কি দিম int তাৰ পিছত কি দিছিলো ch ৰে 1 ৰে আমি ইনিশিয়ালাইজ কৰিছিলো তাৰ পিছত কি দিম সাপোজ নাম্বাৰ এন্টাৰ কাৰণে কি ভেৰিয়েবল লৈছিলো ইয়াতে বেলেগ ভেৰিয়েবল ল'ব পাৰা n লৈছিলো মই সেমিকোলন তাৰ পিছত কি while loop টো start হ'ব while loop টো start হয় ব্র্যাকেটৰ ভিতৰত কি দিম while ch not equal to 0 yes not equal to 0 তাৰ পিছত curly bracket start hobo while loop to start hobo while ভিতৰত কি দিব লাগিব printf কি আমাৰ প্ৰগ্ৰামটো কি কৈছে যে নাম্বাৰ এন্টাৰ কৰাৰ প্ৰগ্ৰাম সো হেইভাবে enter a number okay সো এটা সেমিকোলন দিলো এটা যেটো নাম্বাৰ ভৰোৱা হ'ব সো scanf দিব লাগিব তাৰ পিছত ampersand কি নাম্বাৰ কি ভেৰিয়েবল লৈছিলো n ভেৰিয়েবলত নাম্বাৰটো ষ্টৰ হ'ব তাৰ পিছত প্ৰত্যেকবাৰ নাম্বাৰ এন্টাৰ হোৱাৰ পিছত নাম্বাৰটো যেটো ডিসপ্লে হ'ব লাগে হেইভাবে আমি এটো স্টেটমেন্ট লিখিব লাগিব the entered number is তাৰপিছত কি দিব লাগিব নাম্বাৰ এন্টাৰ কৰা ভেৰিয়েবলটো n n টো দিলো এবাৰ আমি কি হ'ব যে নাম্বাৰ ডিসপ্লে হোৱাৰ পিছত ইউজাৰ খুদিব যে whether you want to stop the or whether you want to terminate the loop if you যিকোনো স্টেটমেন্ট দিব পাৰা if you want to terminate the loop press 0 else press any integer অর্থাৎ যদি লুপটো টার্মিনেট করব খুজিছা তেতিয়া হলে 0 প্রেস করা নহলে যিকোনো এটা ইন্টিজার প্রেস করা 0 except 0 ওকে সো তাৰ পিছত কমা দিম আমি এম্পাৰসেন্ড কি দিম এটো আমি চয়েসৰ কাৰণে কি ভেৰিয়েবল লৈছিলো ch লৈছিলো যেটো অপশন দিব তাৰ পিছত ইয়াতে সব কোনো ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট পাৰ্ট নাহে যেটো আমাৰ ভ্যালুটো কাউন্টাৰ ভেৰিয়েবল আমাৰ কোনো বঢ়াবৰ কোনো দৰকাৰ নাই কাৰণ প্ৰত্যেকবাৰে ইউজাৰৰ ভ্যালুটোৰ ওপৰত ডিপেন্ড কৰি পেলাই লুপটো ৰান হ'ব আগতে কি হৈছিল আমি পাঁচবাৰ ছবাৰ আমি লুপটো ৰান কৰিব লাগিছিল হেইভাবে আমি কি কৰি ইনক্ৰিমেন্ট পাৰ্টটো আমি দিছিলো ডিক্ৰিমেন্ট বৰ্তমান এতিয়ালৈকে তোমালোকে পোৱা নাই পিছত পাবা সো হেইভাবে আমি ইনক্ৰিমেন্টটো দিছিলো হয় না নহয় যে পাঁচবাৰ ৰান কৰিব লাগে ছবাৰ ৰান কৰিছে এতিয়া এটো কেইবাৰ ৰান হ'ব এটো ইউজাৰৰ অপচনৰ ওপৰত ডিপেন্ড কৰিব হেইভাবে ইয়াতে কোনো ইনক্ৰিমেন্ট পাৰ্ট নাই আশা কৰিছো তোমালোকে বুজি পাইছা সো ইয়াতে while loop টো শেষ হৈ গল তাৰ পিছত কি দিব লাগিব return দিব লাগিব সো ইয়াতে return 0 okay so আমি প্রোগ্রামটি কি কৰিছো সা ch equal to 1 while ch not equal to 0 enter আর যদি ch যেতিয়া choice to 0 নহয় তেতিয়াহে নাম্বার এন্টার হ'ব যদি choice to যেতিয়া 0 হৈ যাব 0 এন্টার কৰিব ইউজারে তেতিয়াহলে লুপটো রান নহয় এখিনি আমি প্রোগ্রাম কৰিলো এটা আমি কি কৰিম আমি প্রোগ্রামটো আমি রান কৰিম সো build and execute ক্লিক কৰিলো আৰু সাপোজ choice বুলি এটা choice.c বুলি প্ৰগ্ৰামটো নাম দিলো and the save okay so yate khudise enter a number so number enter korim so 45 so the entered number is 45 tar pisot so ekelage duta line ekelage ahi gise na the number the entered number is 45 if you want to terminate the loop so ami etu line to jodi the entered number is or pisot jodi moi line to break kori diu hoy na tetia hole ki hobo if you want to terminate the loop next line ta etu ami program change koribo lagibo কি দিব লাগিব আমি backward slash n to দিব লাগিব so if you want to terminate the loop press 0 else press any integer মই এবাৰ ৰান কৰাব খুজিছো suppose 6 এটা দিলো 0 এর বাদে 6 দিলে কি হ'ব লুপটো ৰান হ'ব অৰ্থাৎ আকো খুদিব যে press sorry enter a number হয় না so কি দিব so আকো খুদিছে হেইভাবে 6 দিয়াৰ বাবে খুদিছে enter a number so enter number 78 টো মই দিলো enter press কৰিলো so enter number 78 দিয়াৰ পিছত কি দিছে যে the entered number is 78 if you want to terminate the loop press 0 else press any integer এবাৰ মই 0 দিছাম
যে কাম কৰে নে নকৰে 0 হলে কি কৰিব লাগে প্ৰগ্ৰামটো টাৰ্মিনেট কৰিব লাগে লুপটো টাৰ্মিনেট কৰিব লাগে হয় না সো 0 প্ৰেছ কৰিলো মই 0 প্ৰেছ কৰি এন্টাৰ প্ৰেছ কৰিলো সো লুপটো টাৰ্মিনেট কৰিছে এবাৰ আৰু নাম্বাৰ এন্টাৰ কৰাৰ কাৰণে ইউজাৰক সোধা নাই ওকে সো এতিয়া এই স্টেটমেন্টটো the enter number is পিছত কি কৰো /n দিছো backward /n টো যদি দিলো এবাৰ চাবা the enter number is পিছত যেটো স্টেটমেন্ট if you want to terminate the loop এই স্টেটমেন্ট আমাৰ তলৰ লাইনত আহিব সো build and click কৰিলো so the enter a number press কৰিলো 56 that the entered number is 56 if you want to terminate the loop press 0 else press an integer so মই loop to terminate কৰিব খুজিছো so মই 0 press কৰিলো enter okay so loop to terminate হৈছে এটা এটা same program to আমি do while loop ব্যৱহাৰ কৰি কৰিম so do while loop তোমালোকে জানা যে condition true হক বা false হক লুপৰ ভিতৰত থকা স্টেটমেন্ট খিনি এবাৰ এক্সিকিউট হয় সেইভাবে আমি ইয়াতে do while loop ইনিশিয়ালাইজেশন টু ভেৰিয়েবল চয়েসৰ যেটো ভেৰিয়েবল আমি লৈছিলো হেতু ইনিশিয়ালাইজ কৰিব নালাগে ওকে ইয়াতে সোয়া while loopত আমি ইনিশিয়ালাইজ কিয় কৰিব লাগে কাৰণ ইয়াতে whileৰ পিছত কন্ডিশনটো চেক কৰিব লাগে যে whether ch is not equal to 0 তো ch ৰ যদি একো ভ্যালু ইয়াৰ আগত দিয়া নাথাকে তেতিয়াহলে কেনেকৈ চেক কৰিব আৰু যদি চেক কৰিব নোৱাৰে তেতিয়াহলে লুপটো এক্সিকিউট নহয় সেইভাবে আমি while loopৰ এটো কন্ডিশনৰ আগত আমি ভেৰিয়েবলটো ইনিশিয়ালাইজ কৰিব লাগে ওকে বুজি পাইছা কিন্তু do while loopত সোয়া do while loopত আমি do এটো লিখো do this তাৰ পিছতে আমাৰ while কন্ডিশনটো আহে হয় না সো তাৰ মানে কন্ডিশনটো ইয়াতে ট্ৰু হক বা ফলস হক ইয়াৰ আগৰ স্টেটমেন্ট খিনি এক্সিকিউট হ'বই লুপৰ ভিতৰত সো সেইভাবে আমি ইয়াতে ch ৰ যেটো ইনিশিয়ালাইজেশন আমি কৰিম ইয়াতে ch = 1 এটো আমি আতৰাই দিম এটো দিলে হ'ব এটো নালাগে দিব অকল ch টো ডিক্লেয়াৰ কৰিলে হ'ব আৰু ইয়াতে আমি দিম কি দিম do দিম সো এখিনি মই do দি দিছো সো do while loop ব্যৱহাৰ কৰি আমি এই প্ৰগ্ৰামটো কৰিব গৈছো সো do বাকি বিলাক সেমে থাকিব সো do printf enter a number scanf the entered number is if you want to terminate the loop press any integer choice to enter কৰিব তাৰ পিছত ইয়াতে চেক কৰিব যে while তাৰ পিছত দিম যে while ch not equal to 0 তাৰ পিছত কি দিব লাগিব while ৰ পিছত এটা সেমিকোলন দিব লাগিব সো বুজি পাইছা যে ইখিনি একবাৰ এক্সিকিউট হৈ যাব যে নাম্বার এটা এন্টাৰ কৰিব দিব নাম্বার ডিসপ্লে হ'ব তাৰ পিছত খুদিব যে if you want to stop the loop press 0 else press an integer তাৰ পিছত তুমি যদি 5 এন্টাৰ কৰা সাপোজ তাৰ পিছত ইয়াতে চেক কৰিব যে while ch not equal to 0 মানে 5 not equal to 0 যদি হয় yes নহয় not equal to 0 হয় সো ট্ৰু হয় ট্ৰু হলে ই এতে আকৌ যাব do তাতে যাব সো তাৰ মানে আকৌ এবাৰ doৰ পিছৰৰ doৰ ভিতৰত থকা স্টেটমেন্ট খিনি এক্সিকিউট হ'ব অৰ্থাৎ আৰু এবাৰ লুপটো ৰান হ'ব সো বুজি পাইছা ইয়াতে আৰু ইয়াতে যদি তুমি 0 এন্টাৰ কৰি দিয়া তেতিয়াহলে কি হ'ব এই লুপটো ৰান নহয় আলটিমেটলি অৰ্থাৎ এবাৰ লুপটো ৰান হ'বই তো বুজি পাইছা সো এতিয়া আমি এখিনি কৰিলো টাইপ কৰিলো এতিয়া আমি কি কৰিম run কৰিম প্ৰগ্ৰামটো সো ইয়াতে ক্লিক কৰিলো সো enter a number enter কৰিম suppose 456 so the enter number is 56 if you want to terminate the loop press 0 so মই suppose run কৰিব খুজিছো আৰু একবাৰ খুজিছো suppose 37 so enter a number so সেইভাবে খুদিছে যেটো মই 37 enter কৰিছো 0 ৰ বাদে যিকোনো নাম্বাৰ এন্টাৰ কৰিলে লুপটো ৰান হ'ব so এইভাবে খুদিছে যে enter a number 89 প্ৰেছ কৰিলো so the enter number is 89 এবাৰ suppose মই লুপটো ডিসকন্টিনিউ কৰিব খুজিছো মই উলাই আহিব খুজিছো so মই 0 প্ৰেছ কৰি দিলো এবাৰ enter প্ৰেছ কৰিলো so এবাৰ খুদা নাই লুপটো অৰ্থাৎ লুপৰ ভিতৰত থকা স্টেটমেন্ট খিনি এক্সিকিউট হোৱা নাই সো আশা কৰিছো বুজি পাইছা তোমালোকে এটো do while loop ব্যৱহাৰ কৰি কেনেকৈ কৰিবা মই অকনমান এই প্ৰগ্ৰামটো তোমালোকক জুম কৰি দিছো চোৱা এটো সোৱা প্ৰগ্ৰামটো সোৱা মই কেনেকৈ লিখিছো মান চাও পাৰিবা স্ক্ৰিনখনত দেখাই দিছো মই জুম কৰি সো এটো চাই লবা do while loop ব্যৱহাৰ কৰি মই এই প্ৰগ্ৰামটো কেনেকৈ কৰিলো আৰু while loopটো বুজি পাইছা এতিয়া আমি এই প্ৰগ্ৰামটো সেম আমি for loop ব্যৱহাৰ কৰি কৰিম ওকে সো for loop ব্যৱহাৰ কৰি কৰাৰ কাৰণে এটা আমি চেঞ্জ কৰিব লাগিব তো for তোমালোকে জানা যে তিনিটা পাৰ্ট আমি for loopৰ ভিতৰত দিব পাৰো ফাৰ্স্ট আমাৰ ইনিশিয়ালাইজেশন পাৰ্ট তাৰ পিছত কন্ডিশন পাৰ্ট তাৰ পিছত ইনক্ৰিমেন্ট পাৰ্ট ইয়াতে তোমালোকে জানা যে while loop কৰোতে ইনক্ৰিমেন্ট পাৰ্টটো নালাগে সো সেইভাবে for loopৰো আমি দুটা পাৰ্ট হে দিম ইনক্ৰিমেন্ট পাৰ্টটো আমি ব্ল্যাঙ্ক এ দিম সো কেনেকৈ দিম আহাসোৱা সো ইয়াতে কি কৰিম এখিনি ঠিকে আছে এখিনি ডিক্লেয়াৰ হ'ব ইয়াতে for loopৰ ক্ষেত্ৰতো ইয়াতে ইনিশিয়ালাইজ নহয় যেটো for loopৰ ভিতৰতে ইনিশিয়ালাইজেশনটো হয় সো ইয়াতে আমি do ঠাইত কি লিখিম for লিখিম okay so do ঠাইত কি লিখিম for লিখি কি দিব ch equal to যিকোনো এটা ভ্যালু দি ইনিশিয়ালাইজ কৰিব পাৰা 5 6 7 মই 1 এৰে কৰিছো 1 তাৰপিছত কি থাকে আমাৰ সেমিকোলন দিব লাগে তাৰপিছত কি কন্ডিশনটো কি যে ch not equal to 0 মানে কন্ডিশনটো আমাৰ এটো
ch not equal to 0 তাৰপিছত সেমিকোলন দিম এটা সেমিকোলন পিছত আমি কি দিম ইনক্ৰিমেন্ট ডিক্ৰিমেন্ট পাৰ্টটো দিয়া হয় এতিয়ালৈকে তোমালোকে ইনক্ৰিমেন্ট পাৰ্টটো দিয়া আহিছিলা ইয়াতে যদি ইনক্ৰিমেন্ট পাৰ্টটো নাই সো এইটো আমি ব্ল্যাঙ্ক এৰি দিম এনেকৈ আমি ব্ল্যাঙ্ক এৰিও ৰাখিব পাৰো ওকে তাৰপিছত ইয়াতে আমি while কন্ডিশনটো এটো কি কৰিম আমি গুছাই দিম যেটো এটো ফৰ লুপ সো while লুপ দৰকাৰে নাই সো এইখিনি আছে বেলেগ একো চেঞ্জ কৰিব লগিয়া নাই বাকি লুপৰ ভিতৰত থকা স্টেটমেন্ট খিনি সেমে থাকিব এতিয়া আমি ৰান কৰিম সো তোমালোকক মই আকৌ এবাৰ জুম কৰি দেখাইছো যে প্ৰগ্ৰামটো কেনেকৈ লিখিছো ফৰ লুপ ব্যৱহাৰ কৰি এবাৰ চাই লোৱা আৰু প্ৰগ্ৰামবোৰ বুজি পাইছা না নাই প্লিজ কমেন্টত জনাবা তোমালোকে প্ৰগ্ৰামবোৰ চোৱা কিন্তু বেছিৰ ভাগেই নজনোৱা সো তোমালোকে যদি জনোৱা তেতিয়াহে মই বুজি পাম যে মই যেনেকৈ বুজাইছো তোমালোকক এখিনি গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈছে ওকে সো হেতু এটা মোৰ কাৰণে এটা মোটিভেশন যে নাই মই যেনেকৈ বুজাইছো ঠিকে আছে ওকে কাৰোবাৰ যদি কিবা ডাউটও আছে বা বুজি পোৱা নাই বুজি পোৱাত অসুবিধা হৈছে প্লিজ হেতুও জনাবা কমেন্টত ওকে সো এটো মই জুম কৰি দেখাইছো তোমালোকে দেখিছাই এতিয়া আমি রান কৰিম সো রান কৰাৰ কাৰণে বিল্ড এণ্ড ৰানত ক্লিক কৰিলো এটা স্টেটমেন্টটো আহিছে যে এন্টাৰ আ নাম্বাৰ সো নাম্বাৰ এন্টাৰ কৰিলো সাপোজ 67 এন্টাৰ প্ৰেছ কৰিলো the enter number is 67 if you want to terminate the loop press 0 else press any integer মই এবাৰ আৰু এবাৰ লুপটো ৰান কৰিব খুজিছো সাপোজ তো তাৰ বাবে মই 5 প্ৰেছ কৰি দিলো এন্টাৰ কৰিলো সো আকৌ খুদিছে এন্টাৰ আ নাম্বাৰ সো এবাৰ মই সাপোজ 87 দিলো So the enter number is 87 if you want to remember. So এবাৰ মই suppose loop to terminate কৰিব খুজিছো উলাই আহিব খুজিছো মই 0 প্ৰেছ কৰি দিম so 0 প্ৰেছ কৰিলো enter কৰিলো সো তো loop to terminate হৈ গল মানে না লুপৰ বাহিৰতো কোনো স্টেটমেন্ট নাই হেবাবে কোনো স্টেটমেন্ট এক্সিকিউট হোৱা নাই প্ৰগ্ৰামটো টাৰ্মিনেট হৈছে এন্টাৰ প্ৰেছ কৰিলে আমি আহি গল সো আই হোপ তোমালোকৰ এই প্ৰগ্ৰামটো তিনিটা লুপ ব্যৱহাৰ কৰি মই যে দেখালো তোমালোকৰ গোটেইখিনি কনসেপ্টে ক্লিয়াৰ হৈছে সো ইয়াৰ পৰৱৰ্তী ভিডিঅত আমি আৰু কিছুমান যে আমি নাম্বাৰ বিলাক এন্টাৰ কৰিছিলো ৰেন্ডম নাম্বাৰস বা সিৰিয়ালি নাম্বাৰ সেই নাম্বাৰ বিলাকৰ তোমালোকে যে কৰিছিলা সেই দুটা প্ৰগ্ৰাম পাৰ্টটো সেই নাম্বাৰ বিলাকৰ আমি কি কৰিম আমি সামেশনটো উলাম অৰ্থাৎ যোগফলটো উলাম ইয়াৰ পৰৱৰ্তী ভিডিঅত সো আজিৰ ভিডিঅটো ইয়াতে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং